হেল্ল' বন্ধুসকল, মই মাজুলী পংকজ। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকলৈ শুভেচ্ছা যাচিছোঁ। বাকী আপোনালোকে সকলো ভালেই চাগে, মোৰো ভাল। আমি এতিয়া ভাত চাত বনাই মেলি ৰেডি হৈছোঁ খাবৰ কাৰণে। বাকী আজি দিনত অলপ কামত গ'লোঁ, কাম কৰিলোঁগৈ। মানে মদুলা কিটচেনৰ কাম কৰিলোঁ, আলমাৰী কাম কৰি আছোঁ। আৰু মোৰ লগত কাম কৰে আমাৰ ধুনু। তই কিবা এটা কওঁ। সেইকেইটা মানে বনাই আছোঁ। বাকী আমি আজি কেনেকৈ কাম কৰিলোঁ বা কেনেধৰণে কাম কৰিলোঁ আপোনালোকক দেখাব বিচাৰিছোঁ। আপোনালোকে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু কমেণ্ট কৰি দিব। আৰু মোৰ নতুনকৈ আহিছোঁ ইউটিউবত, যাতে আপোনালোকে মৰম চেনেল দি যাতে মোক সদায় আপোনালোকৰ মৰম চেনেল যাতে মই সদায় পাই থাকোঁ, সেইটোৱে বিচাৰিছোঁ। ধন্যবাদ। আপোনালোকে চাওক মই আজি কি কাম কৰিলোঁ।